ভাৰতত মিয়া ক্ৰিকেটাৰৰ ভূমিকা জানিলে অজ্ঞান হ'ব পাৰে আপুনি। মিয়াবাই খ্যাত মহম্মদ সিৰাজে খেলিলে খেল চোৱাৰ মজাই বেলেগ হয়। মহম্মদ শামীৰ খেল চালে কিমান যে মজা লাগে সেয়া ভাষাৰে বুজাব নোৱাৰি। মুঠতে মিয়া ভাই মেইন। সিদিনাৰ টেষ্ট মেচতো সিৰাজে প্ৰমাণ কৰি দিলে তেওঁ থকা মানে জিকা। হয়, ক্ৰিকেট খেলত ভাৰতীয় দলত ভাৰতৰ মিয়া ক্ৰিকেটাৰৰ ভূমিকা অপৰিসীম, যাক আমি কোনো পৰ্যায় নুই কৰিব নোৱাৰি। সিৰাজৰ বলিঙত হাৰিলে ইংলেণ্ড, জিকিলে ভাৰত, কাৰণ সিৰাজ মেইন। ক্ৰিকেটাৰ স্বামীৰ কথাটো ক'বই নালাগে। স্বামী আৰু সিৰাজ থকা মানেই জিকা। হাতত আছে তেওঁলোকৰ যাদু, কাৰণ ভাৰতত মিয়া ভাই DSP সিৰাজ আছে নহয়, আছে ভাৰতবাসীৰ মৰম পোৱা মুছলমান ক্ৰিকেটাৰ মহম্মদ শামী। সঁচাকৈ মহম্মদ শামী, মহম্মদ সিৰাজৰ ভূমিকা ভাৰতীয় ক্ৰিকেট টীমত অপৰিসীম। তেওঁলোকৰ ভূমিকা ভাৰতবাসীয়ে কিন্তু পাহৰি নাযায়, সেয়া লাগিলে টেষ্ট মেচতেই হওক বা বিশ্বকাপতেই হওক।